যে আমাৰ গড়েশ্বৰ ৰেলৱে যিখন অভাৰব্ৰিজ আউচিৰে কাম আৰম্ভ হ'ব আৰু প্ৰায় 135 কোটি ব্যয় সাপেক্ষে এই ৰেলৱে অভাৰব্ৰিজখন নিৰ্মাণ হ'বলৈ গৈ আছে। এইটো আমাৰ পুৰণি দাবী আছে। তিনিটা প্ৰকল্প নতুনকৈ গড়েশ্বৰ বিধানসভা সমষ্টিত আৰম্ভ হৈছে। মই এই চেগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গড়েশ্বৰবাসীৰ হৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেনেধৰণে তেখেতে আমাক ৰাইজক কথা দিছিলে যে আমি ঔবাৰী যিখন শুক্লাই পৰিষদীয় সমষ্টিত আছে, ঔবাৰীত আমি এখন ষ্টেডিয়াম নিৰ্মাণ কৰিম আৰু সেই ষ্টেডিয়ামৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। সেই ঠাইডোখৰো আমি পৰিদৰ্শন কৰিলোঁ আৰু খুব ক্ষিপ্ৰতাৰে কামবিলাক ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমাৰ নিজ জাৰগাৰ পৰা নাওকাটালৈকে সেইটো খুব পুৰণি দাবী আছিল। মানুহখিনি যথেষ্ট হাৰাশাস্তি খাই আছিল। য'ত নেকি 500 মিটাৰ গ'লে হয় মানুহখিনি প্ৰায় 10 কিলোমিটাৰ ঘূৰি আহিবলগীয়া হৈ আছিল। গতিকে সেই দলংখনৰো কাম ইতিমধ্যে আৰম্ভ হৈছে। গতিকে মই এইমাত্ৰ দেখিলোঁ, এইমাত্ৰ আমি গোটেই গড়েশ্বৰৰ যিখিনি নেকি জ্যেষ্ঠ বা গড়েশ্বৰৰ উন্নয়নৰ লগত বা গড়েশ্বৰক আন্তৰিকভাৱে ভাল পোৱা প্ৰত্যেকজন মানুহক আমি খবৰ দি মাতি আনিছোঁ। আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD তেখেতো আছিলে আৰু যিজনে কামটো পাইছে তেখেতসকলৰো প্ৰতিনিধি আছিলে। খুব সুন্দৰভাৱে আমাক বুজাই থৈ গ'ল যে আমাৰ গড়েশ্বৰ ৰেলৱে যিখন অভাৰব্ৰিজ আউচিৰে কাম আৰম্ভ হ'ব আৰু প্ৰায় 135 কোটি ব্যয় সাপেক্ষে এই ৰেলৱে অভাৰব্ৰিজখন নিৰ্মাণ হ'বলৈ গৈ আছে। এইটো আমাৰ পুৰণি দাবী আছে। গতিকে এই অভাৰব্ৰিজখন যেতিয়া হ'ব, আমাৰ যিটো সমস্যা গড়েশ্বৰবাসী ৰাইজে ভুগি আছিলে সেই সমস্যাখিনি সমাধান হ'ব। আৰু এতিয়া সময় হৈছে গড়েশ্বৰখন আমি এক্সপাণ্ড কৰা। এতিয়া ৰাস্তাৰ দুই চাইডে টাউনখন আছে। আমি বিচাৰোঁ যে গড়েশ্বৰ টাউনখন এক্সপাণ্ড হ'ব লাগে আৰু এক্সপাণ্ড কৰাৰ কাৰণে আগন্তুক দিনত যেনেধৰণে কাম কৰিব লাগে এইমাত্ৰ আমি আলোচনা কৰিলোঁ। আমি BJP, BPF আৰু আমাৰ এই অঞ্চলৰ যিসকল ব্যক্তিৰ এই গড়েশ্বৰৰ প্ৰতি তাৰণা আছে, গড়েশ্বৰৰ উন্নয়ন বিচাৰে, তেনেকুৱা জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিসকলক মাতি এদিন আমি আলোচনাত বহিম যে আগন্তুক দিনত আমি গড়েশ্বৰৰ কোনবোৰ কামক অগ্ৰাধিকাৰ দি কাম কৰিম। গতিকে আমাৰ লক্ষ্য থাকিব যিখিনি কৰিলে ৰাইজৰ বিশ্বাস আমি বিশ্বাসত গৈ উপনীত হ'ব পাৰিম। আমাক যথেষ্ট মৰম কৰিছে BPF আৰু BJP দলক যোৱাটো নিৰ্বাচনত। গতিকে আমাৰো দায়িত্ব আছে। গতিকে সেই দায়িত্ব আমি আগন্তুক দিনত নিশ্চিতভাৱে পালন কৰিম আৰু ৰাইজে যিখিনি নেকি ইচ্ছা, যিখিনি নেকি মনৰ আকাংক্ষা ৰাখি আমাক নিৰ্বাচিত কৰিলে সেই আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত যিখিনি কষ্ট কৰিব লাগে সেইখিনি কষ্ট আমি কৰি গৈ থাকিম। উৰণীয়া সেতুখন হ'লে ব্যৱসায়িকসকলৰ কিবা ক্ষয়ক্ষতি হ'ব নেকি? কেনেকৈ হ'ব? ডেভেলপমেণ্ট কোনো পধ্যেই নহয়। মই সেইটোৱে কৈছোঁ যে টাউনখন এক্সপাণ্ড হ'ব লাগে। আজি আমি আলোচনাত এটা কথা আহিছে যে যেতিয়া উৰণীয়া সেতুখন আহিব তলত যাতে আমাৰ গেটখন অ'পেন থাকে। গতিকে এই বিষয়টো আমি আলোচনা কৰিছোঁ যে DRM মহোদয় আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টত আমি BJP, BPF আৰু আমাৰ ইয়াত নাগৰিক এখন মঞ্চ আছে। সেই নাগৰিক মঞ্চৰ প্ৰতিনিধিসকল গৈ, খুব জ্যেষ্ঠ অভিজ্ঞ ব্যক্তি আছে আমাৰ নাগৰিক মঞ্চখনত, আমি এবাৰ DRM মহোদয়ৰ লগত কথা পাতি তাত যাতে আমি এখন গেট দিব পাৰোঁ তাৰ কাৰণে তেখেতক আমি এটা অনুৰোধ ৰাখিম। তাত নহ'লেও যদি প্ৰায় 200-300 মিটাৰ ওচৰত আমি গেট এখন দিব পাৰোঁ, সেইখিনি ব্যৱস্থা আমি আগন্তুক দিনত কৰি ল'ম। যিকেইখন পথত ওচৰতে দোকান আছে বা ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকৰ ক্ষয়ক্ষতিৰ কিবা লোকচান নাই বুলি এইটো চৰকাৰে কিবা দিব নেকি? এইটো বিষয়ে এতিয়ালৈকে অহা নাই আৰু চাগে তেনেকুৱা ধৰণৰ যদি কিবা ক্ৰাইটেৰিয়াত পৰে নিশ্চিতভাৱে পাব, যদি নপৰে তেতিয়াহ'লে নাপায়। গড়েশ্বৰ ভাই আন এক সমস্যা আছে, প্ৰতিমাই নৈৰ ওপৰত এখন দলঙৰ প্ৰয়োজন আছে। হ'ব, এইখন বিষয়ে আমি আলোচনা কৰিছোঁ যে এতিয়া আমাৰ যিহেতু আমাৰ তামোলপুৰ সদৰ, গতিকে তামোলপুৰ আৰু গড়েশ্বৰৰ যিটো নেকি দূৰত্ব সেইটো আমি যিমান পাৰোঁ সিমান কম কৰি অনাৰ কাৰণে যিটো ৰাস্তা নিৰ্মাণ কৰিলে এইখিনি হৈ উঠিব, আমি সেই ৰাস্তাটো আগন্তুক দিনত কৰিবলৈ যথেষ্ট চেষ্টা কৰিম আৰু কৰিব পাৰিম সেইটো।